আহি আছোঁ ডিব্ৰুগড়ৰ পৰা ভোট দিলোঁহি এতিয়া এয়া ডিব্ৰুগড়ৰ পৰা 220 কিলোমিটাৰ আহি ভোট দিলোঁ যিহেতু ভোটদান আমাৰ অধিকাৰ আৰু এয়া আমাৰ পাইলট একদম পুৰা ধমাধম গাড়ী পুৰা দবাইছে যিমান পাৰিছে ভোট দি মেলি মানুহ ঠাণ্ডা চব এইবাৰ বোলে চবকে পৰিৱৰ্তন লাগে নাজানো বাৰু কিমান পৰিৱৰ্তন হয় কিন্তু এতিয়া যিহেতু আমাৰ নিজস্ব অধিকাৰ আমি ভোটদান কৰি আহিছোঁ এতিয়া বাৰু বলকচোন গৈ থাকোঁ তাতে আকৌ আজি ৰাতিকে ডিউটিও আছে গুৱাহাটী যাব লাগিব ডিব্ৰুগড়লৈ অকলে যাম বাৰু পৰিয়াল থাকিব আৰু ৰাস্তাটো চাই গৈ থাকিম কিমান কি সকলো মানুহ ভোট দিব গৈছে ৰাস্তা খালী আজি যোৱাকালি আহোঁতেও ভাবিছিলোঁ ৰাস্তাটো ইমান খালী ভাৰত বন্ধ বুলি গম পাইছিলোঁ যোৱাকালি ভাৰত বন্ধৰ কাৰণে খালী হৈছিলে বুলি ভাবিছিলোঁ কিন্তু পিছত গম পালোঁ যে নহয় মানুহবিলাক বাছেই নাই চলা ক'ৰ পৰা মানুহ ওলাব ৰাস্তা আৰু আজিও ঠিক একেই গতি দুই এখন প্ৰাইভেট কাৰ অহাৰ বাদে ৰাস্তাত পাব্লিক বাছৰটো চিন চাবেই নাই আৰু ট্ৰাকো খুব কম চলিছে ইয়াতে এটা কথা বুজা গৈছে পাব্লিক যথেষ্ট সচেতন আৰু ভোট দিবলৈ গৈছে আহি পালোঁ ঘৰৰ পৰা এতিয়া চাহৰ কাপ লৈ অকলে অকলে আজি মনটো অলপ বেয়া লাগিছে অকণমানটোক ঘৰত এৰি থৈ আহিলোঁ আৰু আহিবৰ সময়ত সিও মনটো বৰ সেমেকাই আছিলে গতিকে মনটো অকণমান দুখ লাগিছে আৰু এতিয়া ৰুমটোত অকলে থাকিবলৈ ভাল নালাগে মানে সি থাকিলে আচলতে তাৰ লগতেই ব্যস্ত হৈ থকা হয়তো সেইটো কাৰণে এতিয়া অকলে অকণমানো ভাল লগা নাই বাৰু যি হ'ল ডিউটি আছে আহিবতো লাগিবই আৰু যোৱাকালি গৈ আজি ঘূৰি অহা বৰ সৰু কথাও নহয় ইহঁতক লৈ সেইটো কাৰণে ইহঁতক অনাও নহ'ল আৰু যিহেতু বিহুও পাইছেই সেইকাৰণে দুদিনমান ঘৰতো থাকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে সেইটো ক'ব নাজানো বাৰু সেইটো ক'ব নোৱাৰিছোঁ কিন্তু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাও জনালোঁ সকলোকে ধন্যবাদ